হেল্ল' গাইছ, কাম দামি লগা সৰু চবেই ভালে আছে আৰু মই আজি ঘৰত কাইলৈ সকামৰ কাম লাগি আছোঁ। তো বোলক সকামৰ কাম চাম আমাৰ হেল্পাৰ হিচাপে আছে এয়া। তো এইখন টিপাল এখন টিপাল আৰু এয়া মায়ে ভাত বনাই আছে, বৰতীয়া ভাত। এয়া কেনেকৈ বনোৱা হ'ব তাৰ আইডিয়া লৈ আছে। আৰু এইফালে দোকানৰ মাল মানে সকামৰ মাল আনি মেলি থোৱা হৈছে। আৰু আমি এতিয়া কামত লাগিম। প্ৰাঞ্জল সদায় আহে, এইবাৰ চব আহিছে। এখন টিপাল তো আইডিয়া লাগি আছে। তো আধা বনাই লওঁ, তাৰপৰা বনাই আছে দাদুমিদা, মনজিত, মাধৱ, দেউতা দেখিছেনে। আধা কাম হৈ গ'ল বাৰু। তো বোলক মই বাহিৰৰ পৰা দেখুৱাইছোঁ। আমাৰ ভাত খোৱা টাইম হৈ গ'ল। এয়া চবে কামত লাগি আছে, বৰ্তা বহি আছে আৰু এয়া ভাত বঢ়া হৈ গ'ল। ভাত চাত বাঢ়ি একদম চবে খাবহে আৰু। এইফালে ৰভা গাঁত চাত খান্দিলে, খান্দি মেলি ওপৰত দিয়া টিপাল তৰিব আছে। আৰু এইফালে খেলি আছে, কাম কৰি আছে। চাইকেল ঠেলি আছে। ভাত বাঢ়ি আছে। চবেই নিৰ্দিষ্ট কামত ব্যস্ত হৈ আছে। মই এইফালে ভিডিঅ' বনোৱাত ব্যস্ত। এয়া দাদুমণি দা আমাৰ ৰছী লৈ ওপৰত উঠিব ৰেডি হৈ আছে। দেখিছে নাই ওপৰত উঠিব। এতিয়া উঠা নাই, উঠিব। এইবিলাক চব কাঠ খানি মেলি দুখন টিপাল ইয়াত আছে। টিপালটো হ'ব ওপৰত। এইফালে আমাৰ বৰ্তা ব্যস্ত হৈ মোবাইল চাইছে। নিৰ্দিষ্ট কামত ব্যস্ত হৈ আছে আমাৰ বৰ্তা। বেছিকৈ ফ'কাছ কৰিবলগীয়া আছে গাইছ। একদম নিৰ্দিষ্ট কামত ব্যস্ত হৈ আছে। মই কৈছোঁ নহয়, চব নিৰ্দিষ্ট কামত ব্যস্ত হৈ আছে। ভাত খাবলৈ ৰেডি হৈ গ'ল। ইহঁতে পুৰা খেলাত ব্যস্ত, খুব দৌৰা ধপৰা। এইটো প্ৰাঞ্জল, গোপাল, বাবু। তো হৈ গ'ল, ভাত পানী খাই লওঁ। তো গাইছ, মই দোকানত ধূপ জ্বলাব আহিছোঁ। ঘৰৰ কাম কৰি ভাত পানী খালোঁ। ভাত পানী খাই বৈ আহিছোঁ। আহি পিনি দোকানত ধূপ জ্বলাই লওঁ। আৰু ঘৰত কামত লাগি আছে। মই এতিয়া তিনিআলি যাব, তিনিআলিত গৈ লাইট দুটা আনিব লাগিছে। নামঘৰত ধূপ বজালে দবা, মই ধূপ জ্বলাব হৈ গ'ল। এয়া ঘৰৰ কামৰ ভিৰ হৈ আছে। মই ইয়াত দোকানৰ বাহিৰত আহিছোঁ। একদম ঘৰৰ কামৰ ভিৰ। মই ধূপ জ্বলাই লওঁ গাইছ, ৰখিব ধূপ জ্বলাই লওঁ। তাৰপৰা আপোনালোকৰ ভিডিঅ' বনাইছোঁ। মই ধূপ ধূনা জ্বলালোঁ। ধূপ ধূনা নহয়, অকল ধূপ জ্বলাইছোঁ। ধূপ জ্বলালোঁ। এতিয়া মই ঘৰত অলপ কামত লাগোঁ। কামত লাগি তিনিআলি যাম। তিনিআলি গৈ লাইট দুটা আনিব লাগিব। লাইট দুটা আনিহে অকণ ৰেহাই পাম। ৰেহাই মানে ৰাতি আজি কামত দিব, কাৰণ পঢ়া শুনা নহ'বই আজি। কাইলৈ ঘৰৰ নাম আছে আৰু দেউতা বজাৰ গ'ল। দেউতা বজাৰ পাই 12টা বজাত পাইছেহি। মইতো ডিচিশ্যন নবনাওঁ ন, কোনটো আহিব, কোনে বনাব। সেইকাৰণে দেউতা আহি পাইছে 2:30 বজাত। আৰু 2:30 বজাৰ পৰা কামত লগা হৈছে। আৰু ঘৰত কামত লাগি আছে। 4-5টা মানুহ কামত লাগি আছে। গাঁত খান্দিছে। চব নিৰ্দিষ্ট কামত লাগি আছে। আৰু মই এতিয়া ধূপ জ্বলাই ল'ব আহিছোঁ। ধূপ জ্বলাই মেলি এতিয়া তিনিআলি গৈ তিনিআলিৰ পৰা আহি আকৌ আৰু এটা ল'ৰা আমাৰ ঘৰত থাকিব। তো মনজিত থাকিব আমাৰ ঘৰত। আপোনালোকক দেখুৱাইছিলে। যদিহে মোৰ ভিডিঅ'বিলাক চাই আছে, প্লিজ লাইক কৰি দিব, ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। আপোনালোকৰ ছাপোৰ্টেই মোক সকলো ছাবস্ক্ৰাইব কৰি দিয়ক, যদি মোৰ তাত পাই আছে, মোৰ ভিডিঅ' পাই আছে। বৰ্তাই নামঘৰত প্ৰাৰ্থনা আৰম্ভ কৰিলে। চবেই কামত লাগি আছে। লুকাইছে।
আধাতে এয়া হ'ল কালি ভিডিঅ' টিপাল চিপাল তোঁতে আধাতে এৰিলোঁ সন্ধিয়া হৈ গ'ল তো আজি বনাইছোঁ কালি টিপাল চিপাল বনাই হৈ গ'ল টিপাল দিয়া হৈ গ'ল আৰু স্কিন দিব আছে আৰু আজি সকাম আছে আজি সকাম নেকি তহঁতৰ ঘৰত এইটো আমাৰ লাইটমেনটো মই দোকানৰ মুখৰ পৰা আহোঁগৈ কালি দোকানতে হ'ল আৰু ভিডিঅ' সন্ধিয়াই হৈ গ'ল ভিডিঅ' বনোৱাই নহ'ল থাকিয়ে গ'ল বোলো কাইলৈ ৰাতিপুৱা বনাম আৰু যদিহে মোৰ ভিডিঅ' পাই আছে প্লিজ ছাবস্ক্ৰাইব কৰিব আৰু লাইক কৰিব আজিৰ কাৰণে বাই বাই কাইলৈ লগ পাম বাই